গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৫লৈ মন এৰি দি গুৰুদেৱক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। গুৰু ভাই ভনী হ'বলৈ মোৰ আন্তৰিক অভিনন্দন জনাই ভাগৱত পুৰাণৰ ৪ৰ্থ স্কন্ধৰ ৩য় অধ্যায়ত উল্লেখিত সতীৰ দক্ষালয়ত গমন প্ৰাৰ্থনা আজিৰ খণ্ডত অনুগমন কৰিছোঁ। আশা কৰোঁ সকলোৱে এই খণ্ড শ্ৰৱণ দৰ্শন কৰিব। মৈত্ৰেয়ে ক'লে, পাৰস্পৰিক বিদ্বেষৰত হৈ শহুৰ আৰু জোঁৱাই অৰ্থাৎ দক্ষ আৰু শিৱই বহু কাল অতিক্ৰম কৰিলে। ইতিমধ্যে পৰমস্থি ব্ৰহ্মাই প্ৰজাপতিসকলৰ অধিপতি হিচাপে দক্ষক নিৰ্বাচন কৰিলে। তেতিয়া দক্ষই মনে মনে অতি আনন্দিত আৰু গৰ্বিত বোধ কৰিলে। গৰ্বিত দক্ষই এইবাৰ শিৱ আৰু তেওঁৰ পক্ষীয় ব্ৰহ্মিষ্ঠসকলক অপমান কৰি বাজপেয় যজ্ঞৰ সমাপনেৰে বৃহস্পতি নামৰ উৎকৃষ্ট যজ্ঞৰ সূচনা কৰিলে। দক্ষৰ উপক্ৰম কৰা সেই যজ্ঞত ব্ৰহ্মৰ্ষি, দেৱৰ্ষি, পিতৃ আৰু দেৱগণ পূজিত হ'ল। লগে লগে তেওঁলোকৰ পত্নীসকলে যজ্ঞত আমন্ত্ৰিত আছিল। আকাশী পথত উৰি থকা পক্ষীসৱে এই যজ্ঞ বিষয়ে আলাপ চৰ্চা কৰিব ধৰিলে। দক্ষ কন্যা সতীয়ে তেওঁলোকৰ মুখত নিজ পিতৃৰ এই বিপুল যজ্ঞ উৎসৱৰ বিষয়ে শুনিলে। তেওঁ চাৰিওফালে দেখিলে চতুৰ্দিশৰ পৰা গন্ধৰ্ব কন্যাসকলে নিজ নিজ পতিৰ সৈতে বিমানত আৰোহণ কৰি যজ্ঞস্থলীলৈ ধাৱিত হৈছে। তেওঁলোকৰ কণ্ঠত পদক শোভিত, পৰিধানত সুবস্ত্ৰ, মুঠতে তেওঁলোক শোভন ৰূপত সজ্জিত। এইসকলক দেখি সতীৰ এই যজ্ঞ উৎসৱত যাবলৈ ইচ্ছা জাগিল। তেওঁ নিজ পতি ভূতনাথক সম্বোধন কৰি ক'লে, হে নাথ, আপোনাৰ শহুৰ তথা আমাৰ পিতা প্ৰজাপতি দক্ষৰ যজ্ঞ উৎসৱ সম্প্ৰতি আৰম্ভ হৈছে। সেয়া এতিয়াও চলি আছে। চোৱা, দেৱগণী এই ঠাইলৈ গৈ আছে। আপোনাৰ যদি ইচ্ছা বা অনুমতি আছে তেতিয়া হ'লে ব'লক আমিও সেই ঠাইলৈ যাওঁ। সেই ঠাইত নিশ্চয় ইমান সময়ত ভগিনীসকলেও আহি উপস্থিত হৈছে। তেওঁলোকৰ পতিসকলো নিশ্চয় উপস্থিত হৈছে। আমি সেই ঠাইত উপস্থিত হ'বলৈ ইচ্ছুক। সমগতিত মাতা পিতাৰ প্ৰদত্ত অলংকাৰ আদি গ্ৰহণ কৰাৰ ইচ্ছা আমাৰো আছে। সেই ঠাইত উপস্থিত হ'লে স্বামীসহ ভগিনীসকল আৰু আমাৰ স্নেহময় মাতৃক দেখা পাম। হে প্ৰভু, ভগিনীসকলক দৰ্শনৰ বাবে আমাৰ মন অত্যন্ত ব্যাকুল হৈ আছে। হে মৃধ সৰ্বসুখদাতা, মহৰ্ষিসকলে প্ৰৱৰ্তিত পিতৃযজ্ঞত যি ধ্বজা উৰি থাকিব সেয়াও দেখাৰ সুযোগ পাম। হে অজ, ত্ৰিগুণ স্বৰূপা, এই জগত সংসাৰ আপোনাৰ নিজ মায়াৰেই প্ৰকাশমান। জানো আপোনাৰ বাবে একোৱে বিস্ময়কৰ নহয়। তথাপি নাৰী হিচাপে আমি স্বভাৱতেই কৌতূহলপ্ৰৱণতা আমাৰ জন্মস্বত্ব। আমি আপোনাৰ তত্ত্ব সম্পৰ্কেও জ্ঞাত নহয়। প্ৰভু, জন্মভূমি দৰ্শন কৰাৰ নিমিত্তে আমি অতিশয় ব্যাকুল হৈছোঁ। হে প্ৰভু, আপুনি জন্ম আদি ৰহিত। আত্মীয় বন্ধু বিচ্ছেদ যন্ত্ৰণা আপুনি বুজিব নোৱাৰিব। চোৱা, পিতা দক্ষৰ সৈতে সম্বন্ধহীন নাৰীসকলেও অলংকাৰেৰে সুশোভিত হৈ নিজ নিজ পতিৰ সংগত আমাৰ পিতৃগৃহলৈ গমন কৰিছে। চোৱা, তেওঁলোকৰ কলহংস তুল্য পাণ্ডুবৰ্ণ গতিশীল বিমানেৰে আকাশখন কেনেকৈ সুশোভিত হৈছে। হে নীলকণ্ঠ,
আপুনিয়ে আনৰ প্ৰতি অনুগ্ৰহ কৰি বিষো ভক্ষণ কৰিছে। প্ৰভু, পিতৃগৃহলৈ যোৱাৰ বাবে দয়া কৰি অনুমতি প্ৰদান কৰা। হে সুৰশ্ৰেষ্ঠ, পিতৃগৃহত উৎসৱৰ সংবাদে কন্যাৰ মন বিচলিত নহয়নে? যদি কয় বিনা নিমন্ত্ৰণে যোৱা সমুচিত নহয়, তেতিয়াহ'লে প্ৰভু, বন্ধুজন, পতি, শহুৰ আদি গুৰুজন আৰু জন্মদাতা পিতাৰ গৃহত বিনা নিমন্ত্ৰণেও যোৱা হয়। হে দেৱ, আমাৰ প্ৰতি দয়া কৰক, আপুনি দয়াশীল। আমাৰ এই অভিলাষ পূৰ্ণ কৰক দেৱ। পৰম জ্ঞানৰ অধিকাৰী হৈও আমাক যিহেতু অৰ্ধাংগিনী হিচাপে স্বীকাৰ কৰিছে, সেইহেতু আমাৰ এই প্ৰাৰ্থনা মঞ্জুৰ কৰক প্ৰভু। মৈত্ৰেয়ে ক'লে, ভগৱান গিৰিত্ৰয় অৰ্থাৎ গিৰিশে প্ৰিয়তমা পত্নীৰ এই আকুল প্ৰাৰ্থনা শুনি মৃদুভাৱে হাঁহে। তেওঁৰ পিতা দক্ষই সমস্ত অভ্যাগত ঋষি মুনি দেৱাদিসকলৰ সন্মুখত শিৱৰ প্ৰতি যি মৰ্মবিদাৰক তীব্ৰ কটুবাক্য প্ৰয়োগ কৰিছিল, সেয়া তেওঁ সতীক স্মৰণ কৰাই দিলে। ক'লে, হে শোভনে, অনাহুত হৈও পিতৃগৃহত অনায়াসে যোৱা যায়, এই কথা সত্য। তথাপি বন্ধুবৰ্গ যদি দেহ আদিত প্ৰবল অভিমানী আৰু ক্ৰোধৰ ফলত বৃথা দৃষ্টিসম্পন্ন হয়, বিদ্যা, তপস্যা, ধন, দেহ, বয়স আৰু কুল, এই 6টা সজ্জনসকলৰ গুণ, সেয়া ঠিকেই, কিন্তু এইবিলাক অসাধুজনত প্ৰযুক্ত হ'লে দোষৰূপত পৰিণত হৈ বিবেক নষ্ট কৰে। তেতিয়া তেওঁলোক আমি বিদ্বান, আমি তপস্বী প্ৰভৃতি অভিমানত গৰ্বিত হৈ মহাত্মাসকলৰ স্বৰূপ বুজিবলৈ অক্ষম হয়। এই প্ৰকাৰ বন্ধুৰ গৃহত যোৱা দূৰৰ কথা, তেওঁলোকৰ গৃহৰ প্ৰতি দৃষ্টিপাত কৰাও উচিত নহয়। তেওঁলোক অতিশয় অব্যৱস্থিত চিত্তৰ অধিকাৰী। তেওঁলোকৰ গৃহত কেতিয়াও কোনো ব্যক্তি উপস্থিত হয়, তেতিয়া তেওঁলোকে ভ্ৰূভংগী সহযোগত ৰোষ কষায়িত নয়নেৰে কুটিল মনেৰে নিৰীক্ষণ কৰি থাকে। হে প্ৰিয়ে, এইসকল কুটিলমনা আত্মীয় বন্ধুজনৰ কটুক্তিৰ পৰা যি মৰ্মপীড়া অনুভূত হয়, তাৰ বাবে প্ৰচুৰ মনস্তাপ ভোগ কৰিব লাগে। শত্ৰুই নিক্ষেপ কৰা বাণৰ আঘাতো তুলনামূলকভাৱে সামান্য, কাৰণ কিছু সময় পিছতে সেই দৈহিক যাতনাৰ উপশম হয়। হে শুভ্ৰ, প্ৰজাপতি দক্ষ অত্যন্ত মৰ্যাদাৰ পাত্ৰ। তুমি তেওঁৰ স্নেহময় কন্যা, এই কথা সত্য। তথাপি জানি ৰাখা, যিহেতু তুমি আমাৰ পত্নী, সেইকাৰণে তুমি পিতাৰ সমাদৰ নাপাবা। কাৰণ ব্ৰহ্মা আমাৰ লগত সম্পৰ্কযুক্ত হোৱা নিমিত্তে তেওঁ পৰিতাপ ভোগ কৰিব লগা হৈছে। শুনা প্ৰিয়ে, আমি কিন্তু তোমাৰ পিতা দক্ষৰ ওচৰত কোনো অপৰাধ কৰা নাই। অহংশূন্য ব্যক্তিবৰ্গৰ সমৃদ্ধিত তেওঁৰ হৃদয় অতি সন্তপ্ত হয়। সেই কাৰণে তেওঁ দুখিত বোধ কৰিছে। পুণ্য অৰ্জনৰ দ্বাৰা বা সুকীৰ্তিৰ দ্বাৰা তেওঁ কিন্তু কোনো কাৰণতে এইসকল মহত্তম ব্যক্তিৰ সমতুল্য স্থান প্ৰাপ্ত নহ'ব। অসুৰ আদি যেনেকৈ ভগৱান শ্ৰীহৰিৰ চিৰবিদ্বেষী, তোমাৰ পিতায়েও তেনেকৈ আমাৰ প্ৰতি বিদ্বেষপূৰ্ণ মনোভাৱ পোষণ কৰে। হে সুমধ্যে, লোকত যি পৰস্পৰ প্ৰত্যুত্গমন বিনয় প্ৰকাশ কৰি অভিবাদন কৰি থাকে, কিন্তু জ্ঞানী পুৰুষসকলে সেই সমস্ত ক্ৰিয়া মনে মনে অন্তৰ্যামী ভগৱানৰ উদ্দেশ্যত সম্পাদন কৰিলেও দেহ অভিমানী পুৰুষ
উদ্দেশ্যত নকৰে। আমি অন্তৰ্যামী দৃষ্টিত ভগৱান বাসুদেৱৰ প্ৰতি শ্ৰদ্ধা কৰি প্ৰত্যুত্থান আদি ক্ৰিয়া কৰিছিলোঁ। কাৰ্যত বুজিব পাৰিছা, দক্ষক কোনো ধৰণে আমি অৱমাননা বা অপমান কৰা নাই। বাসুদেৱ শব্দ উচ্চাৰণৰ লগে লগে বিশুদ্ধ সত্ত্বগুণত পৰম পুৰুষ বাসুদেৱ প্ৰকাশমান। সেয়াই শুদ্ধ সত্ত্বৰূপ। কিন্তু ইন্দ্ৰিয়ৰ অগোচৰে ভগৱান বাসুদেৱক আমি সদায় প্ৰণাম কৰোঁ। হে প্ৰিয়তমা, প্ৰজাপতি দক্ষৰ যজ্ঞস্থলত সমস্ত সভাসদৰ সন্মুখত দক্ষই আমাক তীব্ৰ কটুবাক্যেৰে আমাক তিৰস্কাৰ কৰে। তেওঁৰ কটূক্তিত আমি অত্যন্ত অপমানিত হৈছোঁ। সেইকাৰণে তেওঁ আমাৰ মিত্ৰ বা সুহৃদ নহয় জানো? তেওঁ তোমাৰ জন্মদাতা, তোমাৰ অতি প্ৰিয় শ্ৰদ্ধাৰ। তথাপি তেওঁৰ প্ৰতি সমৰ্থনশীল ব্যক্তিসকলৰ সমীপত যোৱা তোমাৰ পক্ষে সমুচিত কাৰ্য নহ'ব। যদি আমাৰ উপদেশ লংঘন কৰি সেই ঠাইত অভিগমন কৰা, তেতিয়াহ'লে সেয়া কাৰো পক্ষেই সুখকৰ নহ'ব। সুপ্ৰতিষ্ঠিত ব্যক্তি যদি কেতিয়াবা স্বজনৰ দ্বাৰা অপমানিত হ'ব লগা হয়, তেতিয়াহ'লে সেয়া মৃত্যুৰ সমান। কাৰণৰ স্থিতিতে কল্পনা কৰা হয়। সূচকৰ বাক্য মনি স্থিৰ কৰে, বিজয়পুৰৰ ৰজা পৰীক্ষিতে। সূচকে কহিলা, কপনিদ্ৰামান দামোদৰ বিপ্ৰ বলি পূজাহীন। প্ৰজাক কৰিলা বিমুতি বিভ্ৰম, সৰ্বসিদ্ধি দেৱী শৈৱ তুষ্টিহীন। বিমতি বিমনে ৰজা পৰীক্ষিতে, দূতক পঠালে ৰক্ষকৰে বিপ্ৰে। ৰাজসভা মধ্যে বিপ্ৰে শ্লোক ভাঙে, সভাৰ পণ্ডিতে তত্ত্ব কথা জানে। গুৰুৰ জ্ঞান ৰাজধানী ৰাখে, এক বৰ্ষ অন্তে সূচকে সূচালে। ক্ৰোধে ৰজা চলি ৰাজসভা পাতে, দশমুদ্ৰাবস্ত্ৰ দূত হাতে দিয়ে। থপধ ৰাজাই প্ৰসংগত কান্দে, শুনা মোৰ গুৰু ৰজাৰ আদেশ। দশমুদ্ৰাহমে বস্ত্ৰ প্ৰত্যাখানে, এহি ক্ষণে যাব দামোদৰে কহে।
দেখে বিতাৰিলা গুৰু দামোদৰ বাসুদেৱ বস্তুতে বিষ্ণু প্ৰাণধৰ যেন শিৱ ব্ৰহ্মা স্তুতি কৰে চিত্তে এহি ধ্যান মন সূচকে নিচিন্তে ৰাজনে প্ৰজায়থন্তৰ অভিমানী ৰাজা নিশ্চৰ দামোদৰ যাই সংকোষেৰি বিজয়পুৰৰ লক্ষ্মী গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড হাতোৱান ইমানতে সামৰি ভক্তি প্ৰাণ ৰাইজক সেৱা নিবেদিছোঁ। ক্ষমা বিচাৰিছোঁ। অনন্ত কুমাৰ শৰ্মা।